हेलो गाइस मैं आज बर्तमान मुक्तिपुर आमतल भाइरल हो भाविलो एक बार नजारातो एक बार देखाई दिও এই চাওক এইবিলাক চাওক এইটো ৰাস্তা এই চাওক সিফালে গ'লে মুক্তপুৰ আপোনালোকে সিফালে যদি যায় মুক্তপুৰ সিফালে যদি যায় মুক্তপুৰ এইটো ৰাস্তা আমতলদি আহিলে মেইন ৰাস্তাৰ পৰা এইটো চাওক মেইন ৰাস্তা এই মেইন ৰাস্তাটো যদি আপুনি আহে ইফালে যদি সোমাই আহে ইফালে ডাইৰেক্ট আমতলেদি আপুনি ডাইৰেক্ট সোমাই যাব পাৰিব আৰু সিফালে যদি যায় আপুনি ডাইৰেক্ট মুক্তাপুৰ আৰু সিফালে যদি যায় আপোনালোকে ডাইৰেক্ট চাৰিআলি এই চাওক গাড়ী চলি আছে দেখিছেনে এইবিলাক চাওক গাড়ী চলি আছে মই বৰ্তমান লৈ আছোঁ মোৰ গাড়ীখনে এইখন গাড়ী ৰখাই থৈ দিছোঁ দেখিছেনে আপোনালোকক মই নেক্সট ষ্টেপটো বাকী মই বেলকনাত যাই কিনে আপোনালোকক বাকীখিনি কৈ দিম আৰু আপোনালোকে মোৰ ফেচবুক পেজটোত ফ'ল' শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ইউটিউব চেনেলটোত শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আশীৰ ব্লগ বুলি আছে চাওক কি সুন্দৰ নাজাৰা চাওক ভাল লাগিছেনে ক'বচোন কেনে লাগিছে চাওক কি ধুনীয়া নাজাৰা চাওক ঠিক আছে মই আপোনালোকক আৰু বাকীখিনি দেখুৱাই আছোঁ অলপ পিছত ঠিক আছে গাইছ আহি পালোঁ বেলকনাৰ চক এই চাওক বেলকনাৰ চক এইবিলাক চাওক পূৰা খালী হৈ আছে মানুহ চানুহ নাই পূৰা খালী আছে দেখিছেনে ইফালে চাওক আপোনালোকে ইফালে গোটেই খালী মানুহ চানুহ নাই ইফালে গ'লে আপোনালোকে কাচ কাটা পাব কাচ কাটা পূৰা মানুহ চানুহ নাই আৰু পূৰা খালী হৈ আছে চাওক পূৰা সেই কৰি দেখাই দিছোঁ মানুহ চানুহ নাই পূৰা একদম আৰু আগত দেখি গ'লে আপোনালোকে আদৰ্শ স্কুল পাব আদৰ্শ স্কুল আৰু আপোনাৰ এই কি বুলি কয় মুক্তপুৰ MB স্কুল এইবিলাক পাব ধুপুতল পাব এইফালে চব ছেকেণ্ড হেণ্ড ডিলাৰে আছে গোটেইখিনি চব ছেকেণ্ড হেণ্ড ডিলাৰ আপোনালোক সকলোৱে পাই যাব টেনশ্যন নল'ব বাকী আৰু আহিছোঁ একবাৰ ফুৰিব আহিলোঁ একবাৰ এনে দোকান চোকানত মানুহ নাই গোটেই খালী হৈ আছে বুজিছেনে পূৰা খালী হৈ আছে পূৰা মানুহ চানুহ নাই একদম খালী হৈ আছে দোকান চোকানবিলাক আৰু আপোনালোকে নতুন ভিডিঅ'বিলাক পাই থাকিব এইফালে গ'লে পূৰা ডাইৰেক্ট চাৰিআলি এইফালে গ'লে ডাইৰেক্ট গড়েশ্বৰ আৰু নতুন ভিডিঅ'বিলাক পাই থাকিব এই ৰাস্তাত একোৱেই নাই পূৰা গোটেই খালী হৈ আছে আৰু শেষত এটা কৈছোঁ আপোনালোকে মোৰ ফেচবুক চেনেলটো আশীৰ ব্লগ বুলি আছে এইটোত শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটোত ফ'ল' কৰি দিব আপোনালোকে থেংক ইউ গাইজ বাই বাই থেংক ইউ